নমস্কাৰ, মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ বিশেষ শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ ঘৰত কেনেদৰে দীপাৱলী উৎসৱ উদযাপন কৰিছে মোক ক'ব। আৰু মই কালি এখন খেল চাবলৈ গ'লোঁ আৰু তাত কি দেখিলোঁ, কেনেদৰে কৰিছে চাওঁ বলক। এইটো হৈছে বালিজান চাৰিআলি, কি ধুনীয়াকৈ সজাই তোলা হৈছে চাওক। মই কৰা নাই যিমানে কৰিলো উৎপাত, ভাবিছিলো গান গাই মই লগাই দিম জুই, সেইটো যে সপোন মই আছিলো শুই, বুবকটোৱে বুজা নাই বুজিও যুজা নাই, ধন বৰ্তই ওলাই যা গেলাগাটো ধুই, সেই ৰহিয়ালে পশ্চিমতে পূবৰ বেলি, চেতনা মোৰ তথাপিতো নাহিল ঘূৰি। So guys, finally মই পাগল হৈ খেল খেলা জেগা আৰু ইয়াত টিকেট লিখি আছে, টিকেট বনাব আৰু অকণমান দেৰিকৈ খেল হ'ব। এনেদৰে উদযাপন হয় আপোনালোকৰ তাত কেনেকৈ হয় মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগৰটোৱে দেখাই দিলে